শৃংখলতা বিজয়া দশমী হয় ইত্যাদি কাৰ্যকলাপ আজি আমি মা দুৰ্গাক পূজা কৰি পৰিলক্ষিত আজি কৰিছোঁ। মা দেৱীক আজি আমি এই বিদায় দিওঁ। শক্তিসকলক এই মুহূৰ্তত বিনাশ কৰাৰ ইতিমধ্যে আমাৰ আজি যিটো আমি অপশক্তি হয় সমাজৰ যিটো অপশক্তি হয় আমি শান্তিৰ বাণী বিলাবলৈ ওলাইছোঁ। যিসকল ব্যক্তি হয় তেখেতসকলে সমাজত যিটো বিশৃংখলা সৃষ্টি কৰি পেলাই বিলাবলৈ নিজৰ সক্ষম হওক। মুনাফা আদায় কৰিবৰ কাৰণে যি প্ৰচেষ্টা এই প্ৰচেষ্টাটো আমি আজি বিনাশ কৰিলোঁ। আজি এই ৰেলীৰ দ্বাৰা এই যে আমাৰ যিটো অপশক্তি এই অপশক্তিসকলক আমি নিন্দা কৰিছোঁ, তেখেতসকলক আমি কণ্ডেম কৰিছোঁ। আজি এই মুহূৰ্তত যাতে অপশক্তিয়ে দেৱী দুৰ্গাই দেৱী মাই যাতে বিনাশ কৰিব পাৰে তাৰ কাৰণে এই ৰেলীৰ দ্বাৰা আমি সমাজত শান্তি সম্প্ৰীতি বজাই ৰাখিবৰ কাৰণে আহ্বান কৰিছোঁ। আৰু আজিৰ দিনৰ যিটো ৰিউমাৰ এই ৰিউমাৰৰ প্ৰতি আমি কোনো ধৰণৰ খান হাৰ নিদি পেলাই আমি বিবেকেৰে কাম কৰিবৰ কাৰণে আমি আজি এই ৰেলীখন আহ্বান কৰিছোঁ। নাৰীৰ ওপৰত যিটো অত্যাচাৰ যৌন কেলেংকাৰী বিভিন্ন ধৰণৰ অকাৰ্যকলাপ যিটো আছে ইয়াক আমি ৰোধ কৰিবৰ কাৰণে ৰাইজক আহ্বান কৰিছোঁ আৰু এৱাৰনেছ কৰিবৰ কাৰণে বা এৱাৰনেছ হ'বৰ কাৰণে প্ৰতিৰোধ কৰিবৰ কাৰণে প্ৰতিবাদ কৰিবৰ কাৰণে আমি ৰাইজক এই ৰেলীৰ দ্বাৰা আহ্বান কৰিছোঁ। আমাৰ বিজয়া দশমী এই বিজয়া দশমীটো আমাৰ এই চালেকাটি অঞ্চলত আমি এণ্টি ছ'চিয়েল যিবিলাক ধৰ্ম এই শপধৰা যিবিলাকক আমি কওঁ সেইবিলাকৰ বিৰুদ্ধে যি ধৰণৰ ৰাতি অত্যাচাৰ কোকৰাঝাৰ জিলাত আমি বিশেষকৈ বেছি চলাচল হৈছে দেখিছোঁ। সেইলোকৰ বিৰুদ্ধে আমি এটা সমদল উলিয়াইছোঁ, যিটো জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে মিলি আমি এইখন ৰেলীত এইখন সমদলত আমি একত্ৰিত হৈ এইটোৰ বিৰুদ্ধে কৰ্ম কৰিবৰ কাৰণে আগবাঢ়ি গৈছোঁ। আৰু এইটো পূজাৰ আমি এটা মেছেজ দিব বিচাৰিছোঁ আমাৰ এণ্টি ছ'চিয়েল মানুহবিলাকক, যাতে এই অঞ্চলবিলাকৰ পৰা তেওঁলোকে ইয়াতে এণ্টি ছ'চিয়েলত কাম কৰাৰ কাৰণে যাতে কৰিব নোৱাৰে এই ধৰণৰ এটা মেছেজ আমি দিব বিচাৰিছোঁ যে আমাৰ ৰাইজ সজাগ, আমাৰ সকলো জনসাধাৰণ সজাগ আছে